নমস্কাৰ ষ্টুডেণ্টছ, আজি মই তোমালোকৰ লগত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ঠাঁচটো হৈছে ax plus by plus c is equal to 0। ইয়াত চলক দুটা আছে x আৰু y। ইয়াৰ ঘাত হৈছে 1, গতিকে এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ। ইয়াত a b c হৈছে ধ্ৰুৱক x আৰু y চলক। এতিয়া এই এনেকুৱা আৰ্হিত থকা সমীকৰণৰ পৰা যদি মই চক কাগজত এডাল লেখ অংকন কৰোঁ, লেখডাল এডাল সৰলৰেখা হ'ব। যদি এনেকুৱা আৰ্হিত থকা দুটা সমীকৰণ লওঁ, ধৰি লোৱা a1x plus b1y plus c1 is equal to 0 আৰু আন এটা হৈছে a2x plus b2y plus c2 is equal to 0। এই দুটা সমীকৰণ যদি আমি চক কাগজত লেখ অংকন কৰোঁ, তেতিয়াহ'লে দুডাল সৰলৰেখা পাম। এই দুডাল সৰলৰেখা যদি আমি চক কাগজত প্ৰদৰ্শন কৰোঁ, তেতিয়াহ'লে আমাৰ তিনিটা সম্ভাৱনা থাকিব পাৰে। এক নম্বৰ কি হ'ব পাৰে, লেখ দুডালে কি কৰিব পাৰে, এটা বিন্দুত কটাকটি কৰিব পাৰে, বা লেখ দুডাল এডাল আনডালৰ লগত মিলি যাব পাৰে। এডাল আনডালৰ লগত মিলি যাব পাৰে। নাইবা কি হ'ব পাৰে, লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব পাৰে। এনেধৰণৰ হ'ব পাৰে। এই তিনিটা সম্ভাৱনা আমি দেখিবলৈ পাম। 1, 2, এই তিনিটা সম্ভাৱনা দেখিবলৈ পাম। আমি দেখিলো যেতিয়া a1 by a2 is not equal to b1 by b2 হয়, তেতিয়াহ'লে কি হ'ব, সংগত হ'ব। ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিব, অৰ্থাৎ এটা উমৈহতীয়া বিন্দু থাকিব। গতিকে এটা মাত্ৰ সমাধান, অৰ্থাৎ অদ্বিতীয় সমাধান থাকিব। 2 নম্বৰ দেখিলো কি হ'ব, a1 by a2 is equal to b1 by b2 is equal to যদি c1 by c2 হয়, তেতিয়াহ'লে ৰেখা দুডাল এডালৰ লগত আনডাল মিলি যাব আৰু তেতিয়াও আমি সংগত বুলি ক'ম। আৰু ইয়াৰ ক্ষেত্ৰত যিহেতু গোটেই বিন্দুবোৰে উমৈহতীয়া বিন্দু, গতিকে ইয়াৰ অসীম সমাধান থাকিব। 3 নম্বৰটোত দেখিলো ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'বলৈ হ'লে কি হ'ব লাগিব, a1 by a2 is equal to b1 by b2 হ'ব, কিন্তু not equal to কি হ'ব, c1 by c2 হ'লে অসংগত হ'ব আৰু ইয়াৰ কোনো সমাধান নাই, অৰ্থাৎ ৰেখা দুডালৰ কোনো উমৈহতীয়া বিন্দু নাথাকিব। দুটা চলকত এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ তিনিটা পদ্ধতি আছে। এটা কোৱা হয় প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি, 3 নম্বৰ বজ্ৰ গুণন পদ্ধতি। এই তিনিটা পদ্ধতিতে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেধৰণে সমাধান কৰিব লাগে আমি শিকিম। এতিয়া যদিহে এটা সমীকৰণ আদৰ্শৰ ঠাঁচত নাথাকে, প্ৰথমতে আমি আদৰ্শ ঠাঁচলৈ আনি ল'ব লাগিব। মই অনুশীলনী 3.6ৰ 1-2 নম্বৰ অংকটো লৈছোঁ। প্ৰথমতে চাইছোঁ 1 নম্বৰ কি আছে, 2 by root x plus 3 by root y is equal to 2। এইটো 1 নম্বৰ। আৰু 2 নম্বৰটো আছে 4 by root x minus 9 by root y is equal to -1। এইটো 2 নম্বৰ। এতিয়া দেখিলো এইটো আদৰ্শ ঠাঁচত নাই এই সমীকৰণকেইটা। গতিকে আদৰ্শ ঠাঁচত আনিবৰ বাবে মই কি কৰি ল'ব লাগিব, এনেকুৱা সমীকৰণৰ ক্ষেত্ৰত ধৰি ল'ব লাগিব, ধৰা হ'ল 1 by root x is equal to u আৰু 1 by root over y is equal to v। এতিয়া 1ৰ পৰা কি পাম চোৱা, এইটো আছে কি 2 into, এইটো যদি মই ভাঙি লিখো তেতিয়া কেনেকুৱা হ'ব, 2 into 1 by root x। গতিকে 1 by root x সমান মই u ধৰিছোঁ, গতিকে এইটো কি হ'ব, twice u প্লাছ, ঠিক সেইদৰে এইটো কি হ'ব, thrice v is equal to 2। এইটো মই 3 নম্বৰ দিম। তাৰপিছত 2ৰ পৰা কি পাম চোৱা, 4u minus
9v is equal to -1 এইটো 4 নম্বৰ এনেকুৱা ৰূপলৈ অহাৰ পিছত আমি কি কৰিম u বা vৰ প্ৰথমতে মই অপনয়ন পদ্ধতিত দেখাবলৈ লৈছো u বা vৰ সাংখ্যিক হৰটো মই মিলাব লাগিব সাধাৰণতে মই প্ৰথমটো যেটো চলক পাইছো নতুন চলক পালো u আৰু আনটো চলক পালো v গতিকে মই u ৰ চলকটো মিলাবলৈ লৈছো এতিয়া মই কি কৰিম ইয়াত দেখিলো u ৰ সাংখ্যিক হক 2 আৰু 4 ক দেখিলো u ৰ সাংখ্যিক হক 4 2 আৰু 4 ৰ লসাগু হৈছে 4 গতিকে এই 2 লগত 2 পূৰণ কৰিলে 4 হ'ব কিন্তু মই কেৱল 2 লগত পূৰণ কৰিলে নহব গোটেই সমীকৰণটোৰ লগতে মই 2 পূৰণ কৰি দিম এহে মই লিখিম সমীকৰণ 3 পূৰণ 2 কৰিলে কি পাম 2 2 গুণ 4u প্লাস 2 3 গুণ 6v সমান 2 2 গুণ 4 প্ৰত্যেকৰ লগতে 2 পূৰণ কৰিলো আৰু এটো 4 এ থাকিব লাগিব গতিকে এটো 4 সমীকৰণ 4 পূৰণ 1 কৰাত কি পাম 4u minus 9v is equal to -1 এতিয়া চোৱা এতিয়া মই ইয়াত 4u মিলি গল গতিকে এটাৰ পৰা আনটো বিয়োগ কৰিলে শূন্য হ'ব গতিকে গোটেই সমীকৰণ মই এই তিনি পূৰণ এইটো সমীকৰণৰ পৰা এইটো সমীকৰণ বিয়োগ কৰি দিম এইখিনি লিখিম বিয়োগ কৰিলে এইটা 0 হৈ গল এইটো কি হৈ যাব প্লাস হৈ যাব গতিকে একে চিন হ'ব যোগ কৰি দিম 9 6 15v সমান এইটো প্লাস হৈ যাব গতিকে একে চিন হৈ গলে যোগ কৰিম 4 একে কিমান হ'ব 5 গতিকে এইটো পাম আমি v is equal to 5/15 5 গুণ 5 5 3 গুণ 15 এটাকে v is equal to 1/3 এতিয়া v ৰ মান মই কত বহাই দিম সমীকৰণ 3 বা 4 যিকোনো এটা বহাই দিম গতিকে ইয়াত লিখিম v মান 3 বহালে কি হ'ব 2u plus 28v 3 into v ৰ মানটো 1/3 বহাই দিও 1/3 is equal to 2 2 3 3 কটাকটি গল twice u plus 1 is equal to 2 twice u is equal to 2 minus 1 twice u is equal to 1 u is equal to 1/2 এতিয়া আমাৰ u আৰু v মান ওলালে কিন্তু u আৰু v মান আমাক উলিয়াবলৈ দিয়া নাই আমাক দিছে x আৰু y মান এতিয়া আমি এখিনি দেখিম এতিয়া u is equal to পালো 1/2 এতিয়া u is equal to আমি u মানটো ধৰিছিলো 1/√x 1/√x is equal to 1/2 এটো যদি √x উপৰলৈ লৈ গল তেতিয়া হলে 2 টো ইয়াত উপৰলৈ যাব এতিয়া মই বাম পক্ষত যদি বৰ্গ কৰি দিও তেতিয়া হলে সোঁ পক্ষটো বৰ্গ কৰিম গতিকে ইয়াত √r চিনটো স্কয়াৰ চিনটো উঠি গল x থাকিলে x is equal to 4 আৰু v is equal to পাইছিলো 1/3 v is equal to 1/3 গতিকে v মান ধৰিছিলো 1/√y is equal to 1/3 √y is equal to 3 গতিকে এটো যদি বৰ্গ কৰি দিও y থাকিব এইফালে কি কৰিব লাগিব 3 কো স্কয়াৰ কৰিব লাগিব বাৰু দেখুৱাই দিও এটা স্টেপ স্কয়াৰ গতিকে এটো হ'ব y সমান 9 এতিয়া দেখা গল x is equal to 4 y is equal to 9 এটো সমাধান হৈ গল আমি দেখিলো এনেকে যেতিয়া দুটা সমীকৰণ আদৰ্শ ৰূপত নাথাকে তেতিয়া হলে ইয়াক আদৰ্শ ৰূপত আনিবৰ বাবে আৰু দুটা চলক আমি নতুনকৈ ধৰি লওঁ তাৰ পিছত এনে ধৰণে সমাধান কৰি এই x আৰু y মান উলিয়াবগৈ পাৰো এতিয়া মই আন এটা সমীকৰণ একৰ 4 নম্বৰটো কৰি দিবলৈ লৈছো ইয়াত চোৱা এটো 1 নম্বৰ এটো হৈছে 2 নম্বৰ একে ধৰণে দেখিলো এটো আদৰ্শ ৰূপত নাই গতিকে আদৰ্শ ৰূপত আনিবৰ বাবে ইয়াতো আমি ধৰি ল'ব লাগিব ধৰা হল 1/(x
x minus 1 is equal to u আৰু 1 by y minus 2 is equal to v. এতিয়া একৰ পৰা কি পাম চোৱা 5 into 1 by x minus 1 মই এতিয়া লিখিব পাৰিম এটো 5 into এটো যদি মই ভাঙি দেখুৱাও তেতিয়া কি হ'ব 5 into 1 by x minus 1 এতিয়া এটোৰ মান যেহেতু u ধৰিছো মই এটো লিখিব পাৰিম 5u plus 1 by y minus v 2 সমান v ধৰিছো গতিকে v is equal to 2 এটো 3 2 পৰা কি পাম 2 পৰা পাম 6u minus 5v is equal to 1 এটো হৈছে 4 নম্বৰ এতিয়া মই বেলেগ এটা পদ্ধতি প্ৰতিস্থাপন পদ্ধতি কৰি দেখাবলৈ লৈছো এতিয়া মই ইয়াত লিখি 3 ৰ পৰা কি হ'ব 3 টো আছিল কি 5u plus v is equal to 2 v is equal to 2 minus 5u এটো মই 5 নম্বৰ দিম এতিয়া v ৰ মান কত বহুৱাম 3 পৰা যেহেতু এটো উলিয়ালো মই 4 ত বহুৱাম কি হ'ব 6u minus 5v v মান 2 minus 5u 2 minus 5u is equal to 1 6u minus 6 minus a plus 3 5 15u is equal to 1 এই দুটা সঠিক পদ যোগ কৰি দিলে হ'ব 15 6 21u আৰু 6 টো যদি মই ইফালে লৈ যাও প্লাস হৈ যাব 1 plus 6 21u সমান 7 এতিয়া মই u ৰ মান উলিয়ালে এইখিনিতে দেখুৱাইছো u is equal to 21 টো পূৰণ হৈ আছে এফালে লৈ আহিলো 7 by 21 8 গুণ 7 7 3 গুণ 21 u is equal to 1 by 3 এতিয়া u ৰ মান মই কত বহুৱাই দিম সমীকৰণ 5 ত বহুৱাই দিলে v ৰ মান হৈ যাব এতিয়া u ৰ মান বহুৱালে সমীকৰণ 5 টো আছিল v is equal to 2 minus 5 u আছিল u মানটো বহুৱাই দিম 2 minus 5 into 1 by 3 2 minus 5 by 3 LCM 3 এটো হ'ব 6 minus 5 1 by 3 এতিয়া আমি কি পালো এতিয়া u is equal to 1 by 3 u ৰ মানটো ধৰিছিলো 1 by x minus 1 is equal to 1 by 3 cross multiplication কৰিলে হ'ব x minus 1 is equal to 3 x is equal to 3 plus 1 is equal to 4 x ৰ মান 4 আৰু কি ধৰিছিলো আৰু v is equal to পালো 1 by 3 v মানটো ধৰিছিলো 1 by y minus 2 is equal to 1 by 3 একে ধৰণে ক্ৰস মাল্টিপ্লিকেশন কৰিলে হ'ব y minus 2 is equal to 3 y is equal to 3 plus 2 y is equal to 5 তেতিয়া হলে x ৰ মান x is equal to 4 y is equal to 5 এই দুটা হৈছে আমাৰ উত্তৰ এবাৰ মই আন দুটা সমীকৰণ লৈছো 10 by x plus y plus 2 by x minus y is equal to 4 15 by x plus y minus 5 by x minus y is equal to minus 2 এতিয়া একে ধৰণে ইয়াত মই কি কৰিম ধৰা হ'ল 1 by x plus y is equal to u u সলনি তোমালোকে a b বা p q ধৰিব পাৰি মই u ধৰিছো আৰু 1 by x minus y is equal to a এতিয়া একৰ পৰা
একৰ পৰা পাম 10u প্লাছ 2v ইজ ইকুৱেল টু 4 এবাৰ মই নতুন এটা পদ্ধতিৰে সমাধান কৰিম সেইটো হৈছে ব্ৰজগুণন পদ্ধতি ব্ৰজগুণন পদ্ধতিৰে কৰিবৰ বাবে মই ইয়াত আদৰ্শ ঠাচলৈ আনি ললো twice v minus 4 is equal to 0 এইটো দিও 3 নম্বৰ 2 পৰা পাম 15u minus 5v is equal to minus 2 15u minus 5v plus 2 is equal to 0 এইটো 4 নম্বৰ এতিয়া 3 আৰু 4 ব্ৰজগুণন কৰা 3 আৰু 4 ব্ৰজগুণন কৰা আমি চাই লওঁ প্ৰথমতে u divided by v divided by equal to 1 divided by u তলত যেতিয়া বহুৱাম u সাংখ্যিক ঘনক নলওঁ মই কাৰণ v আৰু ধ্ৰুৱকটো 2 into 2 মন কৰিছে মই সাংখ্যিক ঘনক কিটা এখানে লিখি দেখুৱাইছো 10 2 minus 4 তাৰ পিছত 15 minus 5 আৰু 2 যেতিয়া মই u ৰ তলত মান বহুৱাম u ৰ সাংখ্যিক ঘনক কিটা নলওঁ এইটো পূৰণ এইটো 2 into 2 minus 5 into minus 4 minus 5 into minus 4 যেতিয়া v তলত বহুৱাম এইকিটা সাংখ্যিক ঘনক নলওঁ লম কোন কিটা এইটো আৰু এইটো minus 4 into 15 minus 4 into 15 minus 2 into 10 যেতিয়া মই ধ্ৰুৱকৰ তলত বহুৱাম 1 divided by তেতিয়া কি লম 10 into minus 5 10 into minus 5 minus 15 into 2 এতিয়া মই কৰি দিওঁ u divided by 4 minus a minus a plus a minus a minus 5 4 গুণ 20 সমান v divided by minus 4 গুণ 60 minus 2 20 সমান 1 divided by minus 50 minus 2 30 সমান u divided by minus 16 v divided by minus 80 1 divided by minus 80 যদি মই 16 এৰে minus 16 এৰে পূৰণ কৰো তেতিয়া হলে এইটো হ'ব এই সবতে মাইনাস আছে মাইনাসটো কাটি লওঁ এবাৰ 16 পূৰণ কৰি দিলো 16 পূৰণ কৰি দিলে 16 টো কটা কটি যাব 1 থাকিব এইটো দেখিম আখি লগত আখিক যদি 16 হৰণ কৰো 5 নং আখি আৰু এইটো হ'ব ঠিক একে ধৰণে 1/5 এতিয়া u by 1 is equal to 1/5 লিখিব পাৰো কিন্তু মোহাই লওঁ লিখিম u by 1 is equal to 1 by ধ্ৰুৱকটো দেখি চাও 1/5 এতিয়া হলে পাম u is equal to 1/5 আৰু v by 5 is equal to 1/5 এতিয়া এইটো হ'ব v is equal to 1 পাছৰে দুইফালে পূৰণ কৰি দিলে v is equal to 1 থাকিব এতিয়া u ৰ মান বহুৱাই দিওঁ u ৰ মান ধৰিছিল কিমান 1/x plus y 1/x plus y is equal to 1/5 এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিলে x plus y is equal to 5 এইটো আকৌ নম্বৰ দিব লাগিব ইয়াত এইটো 5 নম্বৰ এইটো 5 নম্বৰ একে ধৰণে ইয়াত v মানটো বহুৱাই দিলে 1/x minus y is equal to 1 এতিয়া হ'ব x minus y is equal to 1 এইটো হ'ব 6 নম্বৰ এতিয়া আমি পুনৰ 5 আৰু 6 সমাধান কৰিলেহে x আৰু y ৰ মান ওলাব 5 আৰু 6 সমাধান কৰোতে আগৰ নিচিনাকৈ মই কি কৰিব পাৰিম 5 ৰ পৰা 6 বিক কৰি দিলে হ'ব এইখিনি দেখি দিওঁ 5
বিয়োগ 6 কৰাত x plus y is equal to 5 x minus y is equal to 1 বিয়োগ কৰিছো যেহেতু এটো শূন্য হৈ যাব এটো হ'ব 2y is equal to 4 y is equal to 4/2 y is equal to 2 এতিয়া y এর মান 5 বহলে x plus y মান to 2 সমান 5 তেতিয়া x is equal to 5 minus 2 x or মান to হ'ব 3 এতিয়া আমি উলিয়ালো x or মান 3 আৰু y মান 2 এবাৰ মই অনুশীলনীটোৰ 2 নম্বৰৰ দুইটো কৰি দিবলৈ লৈছো প্ৰশ্নটো হৈছে দুজনী মহিলা আৰু 5 জন পুৰুষে একেলগে 4 দিনত এটা কাম কৰে এই কামটো 3 জনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত শেষ কৰে এজনী মহিলা আৰু এজন পুৰুষে অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আমি কি কৰিব লাগিব এনেকৈ প্ৰশ্নবোৰত প্ৰথমতে ধৰি লম ধৰা হ'ল এজনী মহিলাই কামটো শেষ কৰে x দিনত আৰু এজন পুৰুষে y দিনত এজনী মহিলাই এদিনত কৰে এজনী মহিলাই কামটো কৰে x দিনত সম্পূৰ্ণ গতিকে এদিনত কিবা কৰিব এদিনত কৰিব x ভাগৰ 1 অংশ আৰু এজন পুৰুষে এদিনত কৰে y ভাগৰ 1 অংশ এতিয়া প্ৰশ্ন মতে চাও দুজনী মহিলা আৰু 5 জন পুৰুষে একেলগে 4 দিনত এটা কাম কৰে দুজনী মহিলাই কৰিব 2/x অংশ 2/x অংশ আৰু 5 জন পুৰুষে কৰিব 5/y অংশ এই দিনত কৰে 4 দিনত কিমান কৰিব এটো এদিনত কৰা আছিল গতিকে ইয়াৰ লগত মই 4 পূৰণ কৰি দিলে 4 দিনত কৰা অংকটো ওলাব আৰু গোটেই কামটো সম্পূৰ্ণ কৰিব গতিকে এইটো পাম মই আদৰ্শ ৰূপত এইটো মই যদি অলপ সৰল কৰি লওঁ তেতিয়া হ'ব 8/x plus 20/y is equal to 1 এইটো এক নম্বৰ আৰু তিনিজনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত শেষ কৰে তিনিজনী মহিলাই কৰিব 3/x অংশ আৰু 6 জন পুৰুষে কৰিব 6/y অংশ 3 দিনত কৰিব এদিনত কৰা অংকটোৰ লগত মই 3 পূৰণ কৰি দিলো সমান হ'ব সম্পূৰ্ণ কাম এইটো যদি মই অকমান সৰল কৰি লওঁ এইটো হ'ব 9/x 3 এ পূৰণ কৰি দিছো 3 6 গুণ 18/y is equal to 1 এইটো 2 নম্বৰ এতিয়া আগৰ নিচিনাকৈ ধৰা হ'ল 1/x is equal to u আৰু 1/y is equal to v এতিয়া একৰ পৰা কি পাম মই একৰ পৰা 8u plus 20v is equal to 1 এইটো দিলো 3 নম্বৰ 2 পৰা 9u plus 18v is equal to 1 এইটো 4 এতিয়া আমি কি কৰিম ইয়াত দেখিলো চলক ইউৰ সাংখ্যিক হক 8 আৰু ইয়াত ইউৰ সাংখ্যিক হক 9 8 আৰু 9 ৰ এলচিএম কিমান হ'ব 72
2 গতিকে মই সমীকৰণ 3 লগত 3 পূৰণ 9 8 লগত 9 পূৰণ কৰিলে 72 হ'ব গতিকে 9 পূৰণ কৰি দিম গোটেই সমীকৰণ 3 লগত 9 8 গুণ 72 ইউ প্লাস 9 9 20 180 ভি ইজ ইকুৱেল টু 9 গুণ 9 তাৰ পৰা 2 লগত কি পূৰণ কৰিম সমীকৰণ 2 লগত 8 পূৰণ কৰিম কিমান পাম 8 9 গুণ 72 ইউ প্লাস 8 8 গুণ 64 8 গুণ 144 ভি 8 গুণ 8 এতিয়া কি কৰিম বিয়োগ কৰিম এই দুটা শূন্য হৈ গ'ল এইটো মাইনাস হৈ যাব বিয়োগ কৰিলে পাম 10 4 গুণ 6 36 v is equal to 1 এতিয়া v is equal to হ'ব 1 by 36 এতিয়া v এর মান তিনিত বহুৱালে 3 বা 4 যিকোনো এটা বহুৱাব পাৰি তিনিত বহুৱালে a cube plus 20v 20 into 1 by 36 is equal to 1 4 5 गुण 20 4 9 गुण 36 एतो आमी पालोगे कि a cube plus 5 by 9 is equal to 1 या মই এটো মহাই দিছো উপরে লৈ আহিছো 8 u plus 5 by 9 is equal to 1 এতিয়া মই প্ৰত্যেকৰ লগতে 9 পূৰণ কৰি দিম 8 9 গুণ 72 u plus 9 9 কটাকটি যাব 5 থাকিব আৰু এই একৰ লগতো 9 পূৰণ কৰিম এতিয়া কি পাম 72 u is equal to 9 minus 5 72 u সমান 4 u is equal to 4 by 72 4 যদি কটাকটি কৰো 4 1 গুণ 4 4 8 গুণ 32 therefore u is equal to 1 by 18 এতিয়া u is equal to 1 by 18 u মান ধৰিছিলো 1 by x u is equal to 1 by x 1 by x is equal to 1 by 18 এতিয়া x is equal to হ'ব 18 আৰু v is equal to পালো আমি 1 by 36 1 by 36 v মান ধৰিছিলো 1 by y 1 by y is equal to 1 by 36 therefore y is equal to হ'ব 36 এতিয়া হলে এজনী মহিলাই কৰিছিলে কামটো হেড কৰিছিলে x দিনত x ৰ মান গলে 18 দিনত এটাকে এজনী মহিলাই কৰিব 18 দিনত আৰু এজন পুৰুষে কৰিব 36 দিনত এই দুটাই হৈছে উত্তৰ